Hi friends, welcome back to my YouTube channel. কিমান ধুনীয়া এটা পৰিৱেশত আছো আৰু হাতত আছে গছ চাওক আজি 5th জুন বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এটা গাছ সৰু এটা গাছ লগাইছো তাৰে এটা ভিডিঅ' ক্লিপ আপোনালোকে চাই লওক ফ্ৰেণ্ডছ আজি বিশ্ব পৰিৱেশ দিৱস এই কাৰণে তুতুল গছ গাড়িব আৰু আপোনালোককো কৈ আছো আপোনালোকে পাৰিলে আজিৰ দিনটো এটাকে গাছ লগাওক আৰু এই গাছটো সংৰক্ষণ কৰাৰ কাৰণে তেওঁক পানী চানি দি জিয়াই ৰাখক এইটোৱে আপুনি নেক্সট ইয়াৰ যেতিয়া গাছটো অলপ ডাঙৰ হ'ব তেতিয়া আপোনালোকে ক'ব পাৰিব মই আগৰ বছৰ বিশ্ব পৰিৱেশ দিৱসত এই গাছ ৰোপণ কৰিছিলোঁ তো তুতুলে এই গাছ ৰোপণ কৰিব এইটোৱে আজি আমি আপোনালোকক দেখাই আছো তো চাওক এই গাছটো তুতুল আৰু মই এতিয়া লগাম তুতুল আৰু মই আজি এই গাছটো লগাই আছো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তো আপোনালোকেও গাছ লগাওক আৰু প্ৰাণ বচাওক কাৰণ আজিকালিৰ দিনত যেটো বিশ্বত হাহাকাৰ লাগি আছে অক্সিজেন লৈ আমি ভাবো আমাৰ ওচৰে পাজৰে যদি গাছ ভালকে থাকে বহুত গাছ বহুত মানুহে নষ্ট কৰিছে এই ধুমুহাৰ কাৰণেও গাছবিলাক নষ্ট হৈছে তো আজিৰ পৰা আপোনালোকে এটা সংকল্প লওক যে প্ৰতি মাহে এটাকে এনেকে গাছ লগাব ঘৰৰ ওচৰত হওক ঘৰৰ ৰাস্তাৰ ওচৰে হওক যিখিনি জায়গাত হওক আপোনালোকে গাছ এনেকে ৰোপণ কৰিব আৰু আমাৰ এই পৰিৱেশটোক বচাৱাৰ কাৰণে আপোনালোকে হেল্প কৰক তুতুল এফালে কৈ দিয়া বিশ্ব পৰিৱেশ দিৱস আজি তো সবকে ৰিকুৱেষ্ট কৰি আছো আপোনালোকেও ঘৰৰ ওচৰত বা আশে পাশে মাহত এটাকে গাছ লগাওক আৰু এটা প্ৰাণ বচাওক থেংক ইউ চালে গাছখন আমি আৰু আমাৰ ল'ৰা তুতুল দুয়ে মিলি লগাইছো ঘৰৰ ওচৰত তো এই ধুনীয়া এটা পৰিৱেশত আজি আহিছো হাতত এডাল গছ লৈ দুই এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কথাখিনি হ'ল যে আপোনালোকে ভাবে নেকি যে এনেকুৱা এটা গাছ লগাই ফেচবুকত ফটো আপলোড কৰিলেই আমাৰ পৰিৱেশটো ৰক্ষা পাই যাব বা পৰিৱেশটো ভাল হৈ যাব বা এনভাইৰনমেণ্টটো ভাল হৈ যাব নহয় আপোনালোকৰ এইটোৰ কাৰণে কেইটামান পদক্ষেপ হাতত ল'ব লাগিব এই পদক্ষেপ কেইটা হৈছে ফাৰ্ষ্ট প্লাষ্টিক বৰ্জন ছেকেণ্ড পানী বচোৱা হয় আজিকালি কিন্তু বহুত হাহাকাৰ হৈছে অক্সিজেন লৈ এইটো কাৰণে কৈ আছো নেক্সট আগন্তুক দিনত যেন আপোনালোকে পানীৰ হাহাকাৰ নহয় এই কাৰণে পানী বচোৱা আজিৰ পৰাই ষ্টাৰ্ট কৰি দিয়ক আৰু এই কথাখিনি আজি আপোনালোকৰ ওচৰত এই কাৰণে কৈ আছো যে আজি বিশ্ব পৰিৱেশ দিৱস তো নাজানো মই কি কৈছো যদি কথাখিনি আপোনালোকৰ অলপ হাৰ্ডত লাগিছে তেতিয়াহ'লে ভিডিঅ'ত এটা লাইক কৰি দিয়ক তো এই ধুনীয়া পৰিৱেশৰ এটা চিনেমেটিক শ্বট আপোনালোকক দেখাই আছো আপোনালোকে চাওক আৰু এনজয় কৰক ঘৰত এনেকে গছ লগাওক আৰু গছ বচাওক এটা গছ এটা প্ৰাণ বুলি ভাবি লওক আপোনালোকে অকল গছে নহয় এই এনভাইৰনমেণ্ট আপোনালোকৰ হাতত আমাৰ হাতত আমি সবই মিলি এই এনভাইৰনমেণ্ট ঠিক কৰিব পাৰোঁ যদি প্লাষ্টিক বৰ্জন কৰোঁ
ভালকৈ গছ লগাওঁ তেনেহ'লে আমাৰ এই পৰিৱেশটো বাচিব। আজিৰ দিনত কৰোণাৰ চিটুৱেশ্যনত যিটো অক্সিজেন লৈ হাহাকাৰ হৈছে, এইটো আমি ভাবোঁ অলপ হ'লেও এফেক্ট কৰিছে এই গছ কটাৰ কাৰণে। আমি যেতিয়া তেতিয়া গছ অলপ ডাঙৰ নহওঁতেই কাটি দিওঁ, কিবা কিবি হ'লে গছ কাটি দিওঁ, আৰু আমাৰ নেচাৰেল ক্লাইমেট যিটো চেঞ্জ হৈ আছে এইটো গছৰ কাৰণেই হৈ আছে। কিন্তু আজি ধুমুহা হৈ আছে গছৰ কাৰণেই হৈ আছে। কিন্তু আমি এটা জাগা ফুৰিব গৈছিলোঁ, ফুৰিব নহয় দেউতাক লৈ গৈছিলোঁ ডক্টৰ চেকআপৰ কাৰণে হায়দৰাবাদ। তাত গৈ ইমান ভাল লাগিছে কি ক'ম। এই তাত হায়দৰাবাদত আমি চাইছোঁ ৰাস্তাৰ কাষে কাষে দুটি গছ গছনি লগোৱা আছে। তো এইটো পৰিৱেশ আমি আমাৰ অসমতেও চাওঁ এনেকুৱা, যে আজিকালি হৈছে যদিও বহুত ৰাস্তাৰ ওচৰে পাজৰে গছ ৰোপণ কৰি আছে, গভৰ্ণমেণ্টেও এইটো ইনিচিয়েটিভ লৈছে। ফ্ৰেণ্ডছ, গছ লৈ বহুত কথা ক'লোঁ আপোনালোকক, কেনেকুৱা লাগিল। আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন। তো আজিৰ দিনত আপোনালোকে চবেই এটা হ'লেও গাছ লগাইছে আমি জানো, কাৰণ এনভাইৰনমেণ্ট আমাকে ৰক্ষা কৰিব লাগিব, আমি ৰক্ষা কৰিম। তো এই কাৰণেই সৰু এটা ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰক আৰু বহুত শ্বেয়াৰ কৰক, আৰু লাষ্ট বাট নট দ্য লিষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। বাই বাই, লগ পাম নেক্সট এটা ভিডিঅ'।